হেল্ল' সকলোকে কেনে আছে আপোনালোক সকলোৰে খবৰ চাগে ভালটো হ'বই যিহেতু বিহু মানে ভোগালী বিহু এতিয়া অসমত চাৰিওপিনে ভোগালী বিহুৰ বিশেষ আয়োজন চলিছে মই আজিৰ ভিডিঅ'টো কৰি আছোঁ উৰুকাৰ দিনা এতিয়া উৰুকা বুলিলে গম পাইছে মই দেখুৱাই আছোঁ আমাৰ বাগিচাৰ পৰা মানে মোৰ গাঁৱৰ ঘৰৰ বাগিচাৰ পৰা চাওকচোন ফুলবোৰ কি ধুনীয়াকৈ ফুলিছে তো আজি মোৰ চেহেৰাৰে আৰম্ভ নকৰি ধুনীয়া ফুলবোৰৰ পৰাই আৰম্ভ কৰিলোঁ আপোনালোকৰ বাবে ভিডিঅ'টো গতিকে আজি মই দেখুৱাই থাকিম আমাৰ উৰুকাৰ যা যোগাৰ সকলো আমাৰ ঘৰত এইবাৰ আমাৰ ৱেষ্ট বেংগলৰ পৰা দুজন আলহী আহিছে মোৰ মাহী আৰু মোৰ মামা গতিকে তেওঁলোককো পাৰিলে দেখুৱাম গতিকে চাই থাকক আমাৰ উৰুকাৰ যা যোগাৰ লগতে আপোনালোকেও কেনেকৈনো উৰুকা পালন কৰিলে কি কৰিলে মোক জনাবলৈ নাপাহৰিব কমেণ্টত জনাব নতুবা মোক মেছেজ কৰিব এয়া আহিলোঁ চিতল মাছৰ পৰা বহুত আছিল কিন্তু এই দুপিছে দেখুৱালোঁ ভাজাৰ আগত এয়া হ'ল হাঁহ আমাৰ আছিল দুটা হাঁহ আলহীও আছে যাতে লাগিবই এইখিনি উৰুকা বুলিলে আৰু মাছ মঙহে আৰু এতিয়া ব্ৰইলাৰটো আৰু থাকেই খাহী মাংস এয়া উতলি আছে গাহৰিটো আমি বইল দি দিছোঁ কি বনাওঁ কেনেকৈ বনাওঁ চাই থাকক আজি হ'ব সকলো খৰিত ৰন্ধা অলৰেডি মাছ ভাজা আৰম্ভ হৈ গৈছে আৰু মাছ পিচ কিমান ডাঙৰ দেখিছেনে মানে কেৰাহীটোত মানে ওলোটোৱাটোৱে মানে কি অলপ টান হৈ গৈছিল আমাৰ তো তাৰ পাছত মায়ে বনালে মাছৰ কালিয়া দুপিছেৰে এতিয়া বনালে যিহেতু অকল দেউতাই খাব দিনত মাছ আমি তেনেকৈ নাখাওঁ আমি ভাত আৰু মাংসৰে খালোঁ বাৰু এতিয়া গৈছোঁ দেখাবলৈ আপোনালোকক আমাৰ ঘৰটো চাওক গেটৰ পৰা আমাৰ এই ঘৰটো আৰু ইপিনে আমাৰ পুখুৰী পাৰ তো এতিয়া আমি গৈ আছোঁ সৌৱা দেউতা গৈ আছে কিন্তু ময়ো যাওঁ পলক আপোনালোককো লৈ যাওঁ এইটো হ'ল আমাৰ পুখুৰী পাৰ আপোনালোকক আজিলৈ মোৰ গাঁৱৰ ঘৰ দেখুওৱা হোৱা নাই গতিকে অলপকৈ দেখুৱাই আছোঁ আমি এতিয়া ক'লৈ গৈ আছোঁ জানেনে বাঁহৰ চুঙা কাটিবলৈ বাঁহৰ চুঙা নহয় মানে বাঁহ কাটিবলৈ তাৰ পৰা চুঙা বনাম তাতে আমি কেনেকৈ কি খাওঁ আপোনালোকক দেখুৱাম গম পাইছেই চাগে অলপ বাঁহৰ চুঙা বুলি কওঁতেই তে বলকচোন গৈ থাকোঁ আমাৰ বাঁহ চুপলৈ বলক দেউতা গৈ আছে হাতত দা লৈ এই পাইক গ'লোঁ বাঁহ চোপা আৰু বাঁহ চুপৰ পৰা চাৰিওপিনে এইবোৰ বাঁহ দেখিছেনে এই পুখুৰী পাৰ হৈয়ে বাঁহ চুপটো আগতে আৰু বহুত আছিল কিন্তু এতিয়া অকণমান কমিল বাৰু কাটি দিলে মানুহে ঘৰ বনালে এয়া দেউতাই কাটি আছে বাঁহ আৰু মই ভিডিঅ' কৰি আছোঁ সেইজন আমাৰ মামা কৈছিলোঁ নহয় আমাৰ আলহী আহিছে মামা আৰু মাহী সেইজন আমাৰ মামা তো মামাকো মাতিলে সিহঁত দুজনে দেউতা আৰু মামা মিলি বাঁহডাল কাটি আনিলে আৰু সি যিহেতু এইবোৰ কৰি পোৱা নাই মানে ৱেষ্ট বেংগলত মানে সি মানে অলপমান চহৰীয়া জীৱন যাপন কৰিছে সৰুৰ পৰাই গতিকে এইবোৰ পোৱা নাই সেইকাৰণে সিও বহুত উলাহেৰে এইবোৰ আগবাঢ়ি আহিল কৰিবলৈ এতিয়া তেওঁলোকে বাঁহডাল কাটি ঘৰলৈ লৈ যাব গাঁৱত আহিলে এইবোৰেই ভাল লাগে মানে এই যে এটা মানে প্ৰাকৃতিক পৰিৱেশৰ মাজত মানে সৰুৰ পৰা ডাঙৰ হৈ কৰ্মব্যস্ততাই হওক বা কিবা কাৰণত মানে বাহিৰত থাকি পঢ়া এইবোৰ কৰাৰ পিছত মানে হঠাৎ মানে বিহুৱে হওক বা মানে যিকোনো কাৰণতে আপোনালোকে মাজতে গাঁৱত যদি থাকে মানে থাকিতো পাইছে বাৰু বহুতে কিন্তু যিবোৰে পোৱা নাই তেওঁলোকক মানে তেওঁলোকে এই আনন্দটো মানে উপভোগ মানে কৰিব পাৰিলে বহুত ভাল পায় তে সেইবাবে ইহঁতে সৰুৰে পৰা শুনিছে আমাৰ বিহুৰ আমাৰ মুখত তেওঁলোকৰ মাকৰ মুখত শুনিছে মোৰ আইতাৰ মুখত শুনিছে যে কেনেকৈ আমি বিহু পালন কৰোঁ আইতাই কেনেকৈ সৰুতে কি কৰিছিল গতিকে সেইবাবে ইহঁত আহিছে গতিকে ইহঁতৰ মানে আলহীক বিহুত আমাৰ কেনেকৈ আলপৈচান ধৰা হয় গতিকে এইটো মই আপোনালোকক দেখুৱাম তেওঁলোকৰ বাবে কি কৰোঁ কি বনাওঁ চাই থাকক
এই পুখুৰীৰ পাৰৰ পৰা আহি থাকোঁতে দেখিলোঁ কুকুৰৰ পোৱালিকেইটা ইমান মৰম লগা, তাকে আপোনালোককো দেখুৱাই দিলোঁ। সেইপিনে আকৌ ডাঙৰ কেইজন দাদা কেইজন ৰখি আছে। হৈ গ'ল গধূলি, উৰুকাৰ সময়। দিনত বাৰু যেনেকৈ পাৰ কৰিলোঁ, গতিকে এতিয়া গধূলিৰ পৰা আচল উৰুকা আৰম্ভ কৰিছোঁ আমাৰ তুলসী জোপাৰ পৰা। তুলসীৰ তলত আইতাই চাকি গছ জ্বলাই দিছে। এতিয়া ইয়াৰ পৰা আমি গধূলিৰ উৰুকা আৰম্ভ কৰোঁ। দেখুৱাই থাকিম কেতিয়া কি কৰোঁ, চাই থাকক। আপোনালোকক আমাৰ গধূলিৰ পৰিৱেশটো দেখুৱাই দিলোঁ ঘৰৰ। এইফালে বাগিচাবোৰ আন্ধাৰ হৈ আহিছে চাৰিওপিনে আৰু লাইটবোৰ জ্বলাই দিলোঁ। এইটো থুলমূলকৈ দেখুৱাই দিলোঁ আমাৰ ঘৰ। কোনোবা দিনা বাৰু সময় সুবিধা মিলিলে ভালদৰে দেখুৱাম। আপোনালোকে জনাব যদি চাবলৈ বিচাৰে। গাঁৱৰ ঘৰ আৰু জানেইতো আৰু। ইয়াতে আমাৰ আইতা থাকে আৰু আমি আহোঁ যেতিয়া যেনেকৈ সময় সুবিধা পাওঁ। এইপিনে টানি লৈছোঁ আমি তম্বু। এতিয়া টানি লাইট এটা জ্বলাই দিছোঁ আৰু ইয়াতে খান্দিব ধনীগাঁতা। এতিয়া ধনীগাঁতা কি হয়নো, কেনেকৈ হয় আপোনালোকক দেখুৱাম। আপোনালোকৰ ফালে ধনীগাঁতাটো চাই মোক ক'ব যে সেইটোক আপোনালোকৰ ফালে কি কয়। গতিকে এইপিনে আমি পূৰা যা যোগাৰ কৰিছোঁ আৰু সিপিনে আমাৰ ঘৰত ৰন্ধা বঢ়া হ'ব আৰু এইফালে আমি ফূৰ্তি বাৰ্তা কৰিম। ফূৰ্তি বাৰ্তা মানে গান বজোৱা, নাচা বাগা এইবোৰ আৰু। তে বলক ৰন্ধা বঢ়া আৰম্ভ কৰোঁ আৰু। ৰেডি কৰি ৰাখিছোঁ চুঙা। এতিয়া সিপিনে মা হাঁহৰ শুকান ভজা বহাই দিব আৰু মই ইপিনে গাহৰি চুঙাত দি দিওঁ। গতিকে এইটো হ'ব অলপমান টাইম লাগে, গতিকে অলপকৈ এইটো জুইত দি দিম, লাহে লাহে হৈ থাকিব। ইপিনে ব্ৰইলাৰ মুৰ্গী আমি ইপিনে পুৰি খাম আৰু তাত দেউতাই লগাই আছে বাটাৰ। কিন্তু বাটাৰ লগাবৰ কাৰণে ব্ৰাছডাল ইয়াতে নহ'ল আনা, সেইকাৰণে দেউতাই বন্দবস্ত যোগাৰ কৰিছে। কি যোগাৰ জানেনে? গাঁৱলীয়া আৰু কলগছৰ সেই ঠাৰি কাটি তাৰমানে তাতে অলপ ব্ৰাছ টাইপৰ বনাই গাঁৱলীয়া যোগাৰ কৰিছে। যোগাৰ কৰাত কোনো কম নহয় দেই। এয়া হৈছে পোৰা মাংস ৰেডি। তো কেনে লাগছে খাই? Very good, very nice. OP. কেনে লাগছে? ধুনীয়া টেষ্টি। মা নাখাৱা? কাম ৰবা। খোৱা। চিকেনৰ ৰেডি হৈ আছে নাখাব। বাপৰে কি গৰম দেই। এইটোৱে হৈছে আমাৰ ধনীগাঁতা। মই যে কৈ আছোঁ আপোনালোকক ধনীগাঁতা তাৰমানে কি জানেনে? ডাঙৰকৈ গাঁত এটা খান্দি লওঁ আৰু তাতে গাছৰ মূঢ়াই হওক বা কিবি ডাঙৰ খৰি, সৰু সুৰা খৰি যিয়ে নহওক চব গোট লগাই কেনে ইমান দিনৰ পৰা জমা কৰি ৰখা খৰিবোৰ আনি দি আমি জুই পুৱাওঁ। এইটো এক প্ৰকাৰৰ মেজি টাইপৰে ক'ব পাৰে। পিছদিনা আমি ইয়াতে ঠকী আগবঢ়াওঁ, সেৱা লওঁ, এইবোৰ আৰু। গতিকে আপোনালোকৰ ফালে এইটো কি কয় মোক জনাবলৈ নাপাহৰিব। চাওকচোন কি ধুনীয়া জুই উঠিছে। এয়া হৈছে গাহৰি চুঙা কাটি আনিলোঁ আৰু এতিয়া দেউতাই গাহৰি ভৰাই আছে। আপোনালোকক ইয়াৰ ৰেচিপি লাগিলে মোক জনাব, মই নিশ্চয় দিম। দেউতাই এতিয়া গাহৰি ভৰাই আছে চুঙাত, আপোনালোকে চাওক। এতিয়া চুঙাটোত গাহৰিখিনি যেতিয়া ভৰাব তাৰে আগতে গাহৰিখিনি মছলা পাতি যি কেঁচা মছলা, আমি বেলেগ মছলা দিয়া নাই, তাতে সানি ল'ব। সানি লৈ তাতে চুঙাটোত ভৰাই দিলে হ'ল। তাৰ আগতে চুঙাটো অকণমান ভালদৰে ধুই পৰিষ্কাৰ কৰি ল'ব, যাতে চুঙাটোত কোনো লেতেৰা বস্তু সোমাই নাথাকে। এতিয়া এনেকৈ দি লাহে লাহে গোটেইখিনি মাংস সুমুৱাই লৈ আমি মুখখন কলপাতেৰে ঢাকি দিম। কলপাতেৰে ঢাকা মানে তেনেকৈ লাহেকৈ ঢাকা নহয়, বহুতখিনি কলপাত একেলগে লৈ হাতত সেই মুখখন মাৰি দিব লাগিব, যাতে তাৰ পৰা পানী ওলায়ো নাহে আৰু বেলেগ বস্তু জুইত দিলে জুই সোমায়ো নাযায়। প্ৰত্যেক বছৰে আমাৰ ইয়াতে গাহৰি চুঙা দিয়াটো বনোৱাই হয় আৰু এইবাৰ আলহী আহিছে যাতে আমি আৰু ভালকৈ বনালোঁ। আৰু এই দেখিছে নহয়, এনেদৰে আপোনালোকে কলপাতেৰে মুখখন মাৰি দিব। আমাৰ দেউতাই জোৰকৈ সোমাই মাৰি দি আছে মুখখন, যাতে কোনো ধৰণৰ ফাঁক ৰৈ নাযায়, সেইটো মন কৰিব। আৰু এইটো নহ'লে কিছুমানে আকৌ খেৰেৰেও দিয়ে, খেৰেৰেও এইটো মুখখন মাৰি দিয়ে, কিন্তু খেৰটো সোনকালে জ্বলি যায় বাবে আমি কলপাতেই দিছোঁ। চুঙাত দিয়া গাহৰিটো ৰেডি হৈ গ'ল আৰু এয়া দেউতাই ওলাই আছে। গতিকে চাওক কি ধুনীয়াকৈ সিজি গৈছে গাহৰিটো আৰু খাবলৈ যে বহুতেই সোৱাদ লাগে। এইটো
আপোনালোকে দেখি চাগে গমেই পাইছে এই যি ধোঁৱা ওলাইছে আৰু সেই তেতিয়া সেইখিনি সময়ত আমি মানে সেইখিনি জেগাত মানে গোন্ধটোতে মানে মোৰ এতিয়া এডিট কৰি থকা টাইমতো মানে কি মোৰ লোভ লাগি গৈছে মানে ইমান ধুনীয়া স্মেল ওলাইছিল আচলতে মছলাবোৰ পূৰা মানে ভিতৰত বইল হৈ মানে বিৰাটেই ধুনীয়া এটা স্মেল ওলাইছিল আৰু আপোনালোকে এইটো খাই পাইছেই চাগে আৰু আপোনালোকে কেনেকুৱাকৈ খায় আৰু কিবা কিবি বেলেগ ধৰণেও খাব পাৰে জনাব মোক কেনেকুৱাকৈ খায় আমি এনেকুৱাকৈ খালোঁ আৰু বহুত ভাল লাগিছে এইটো হ'ল আমাৰ চুঙাত দিয়া গাহৰি আৰু ইহঁতে খাই ক'ব কেনেকুৱা লাগিছে কওঁ বল রিয়েলি নাইস রিয়েলি লাভলি খুবই সুন্দর কে দেখা হ্যাঁ কেনেকুৱা লাগিছে মামা হ্যাঁ না না ওই বানাইছিল আরো বানাতে পারে আমি বললাম ওখানে দেখে বুঝবে আইতা এইটো কি বনাই আছা হাঁহৰ মাংস হাঁহৰ কি এইটো শুকান ভাজি নেকি অঁ আৰু কি আছে হাঁহৰ অঁ আৰু আঞ্জা আছে নেকি হাঁহৰ আঞ্জা আছে অঁ এইটো শুকান ভাজি আৰু এতিয়া অঁ তাৰপাছত হাঁহৰ আঞ্জা দে তই কি খাবি শুকান ভাজি খাম হাঁহৰ আঞ্জাও খাম অঁ বিহু বুলি খাম আৰু নে কি খাম আৰু নাই দে এইফালে একবাৰ চাই দি কৈ দি চবকে ভোগালী বিহুৰ শুভেচ্ছা অঁ শুভেচ্ছা থাকিল ন অঁ আমাৰ ঘৰত বিহু খাব আহিবা অঁ দে 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 মাংস বনাওঁ দে খাব লাগিল আৰু এইজন হৈছে আমাৰ জয় বাবু ঘৰৰ সকলোতকৈ সৰু সদস্য আৰু অতিকে মৰমৰ ই মাংস খাব ৰখি আছে দেই এইয়া চাই কেনে ইপিনে মা বহি আছে ইপিনে আইতা এইখন হৈছে খাহীৰ মাংস মায়ে ধুনীয়াকৈ বনাইছে আৰু খাবলৈ বহুত সোৱাদ হৈছিল একদম তেজাল খাহী আছিল আৰু নহৰু দিয়া হৈছিল আৰু এইপিনে উতলি আছে হাঁহৰ আঞ্জা হাঁহৰ সেইখন শুকান ভাজিখন আমি খালোঁ যিখন আইতাই বনাই আছিল আৰু এইখন হৈছে হাঁহৰ আঞ্জা ইয়াত ওলকবি ফুলকবি আলু সকলো দিওঁ আমি আৰু এইখন অলপ তৰকাৰী টাইপ হয় খাবলৈ বহুত 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 সোৱাদ হয় আপোনালোকক মই মানে এতিয়া ক'ব পৰা নাই মোৰ জিভাৰে পানী পৰি আছে মানে মামাৰতো সব শেষ লাষ্ট মোমেন্ট ভিডিঅ' হাঁহৰ মাংস খাবলৈ বহুত ধুনীয়া হাঁহেৰে এসাঁজ নেকি হাঁহৰে এসাঁজ হাঁহেৰে অপূৰ্ব অপূৰ্ব ক এখন ভাল এনেকৈয়ে আমাৰ খোৱা বোৱা হাঁহি আনন্দ উল্লাহৰ মাজেৰে নিজৰ মানুহবোৰক লৈ বিহুখন পাৰ হৈ গ'ল উৰুকাৰ ৰাতিটো পাৰ হ'ল বিহু বাৰু কালিলৈ মই আপোনালোকক দেখুৱালোঁ আপোনালোকে জনাব আপোনালোকে কেনেদৰে পাৰ কৰিলে মই বাৰু খাই দেখুৱাবলৈ আপোনালোকক সময় নহ'ল যিহেতু আলহী আছিল গতিকে মাৰ লগত অকণমান এহাত দুহাত ময়ো লাগি দিব লগা হ'ল গতিকে বেয়া নাপাব আপোনালোকক মই দেখুৱাব নোৱাৰিলোঁ কিন্তু যিখিনি পাৰিছোঁ সেইখিনি আপোনালোকক দেখুৱাবলৈ যত্ন কৰিছোঁ কেনেকুৱা পালে মোক জনাব আৰু আপোনালোক সকলোকে মোৰ ফালৰ পৰা মোৰ পৰিয়ালৰ ফালৰ পৰা ভোগালী বিহুৰ উৰুকাৰ বহুত 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 শুভেচ্ছা থাকিল